বৰষুণৰ বতৰত তিতি বুঢ়ী স্কুটিত ছাতি লৈ দুগৰাকী ভণ্টি আহিছে। তোমালোকে খাবা বুলি কৈ দিয়া এয়া বৈশালী আৰু কুমকুম। বহুত দিনৰ পৰা কথা পতা হয়, লগ পাবলৈও ইচ্ছা আছিলে, কিন্তু সম্ভৱ নহৈছিল। এতিয়া যিহেতুকে দুলীয়াজান বাকী হ'লোঁ, সেইকাৰণে আহি গ'ল লগ পাবলৈ। বৈশালীয়ে কেক বনায়, ইমান ধুনীয়া কেক। কুলফিৰ কাৰণে বুলি বিশেষকৈ আনিছে, সেয়েহে ফ্ৰুটছ কেক লৈ আহিছে যাতে তাই খাই ভাল পায়। আৰু এয়া কেক বনাওঁ তা হাই কৈ দিয়া। আৰু এয়া বান্ধৱী, যদিও বান্ধৱী দুয়োগৰাকী বাই ভনীৰ দৰে। আৰু আমাৰ কুমকুম বৰ লাজকুৰীয়া। খাবা ন? ভাল লাগিবনে খাই? বাৰু এক মিনিট। বৈশালীয়ে কেকৰ উপৰিও বিস্কুটো বনায়। যদি হোমমেড কেক আৰু বিস্কুট খাবলৈ ইচ্ছা কৰে, তেওঁৰ পৰা আপুনি অৰ্ডাৰো কৰিব পাৰে। নাম্বাৰটোতো স্ক্ৰীণত আহি আছে। চুইটনেছ অফ ড্ৰিমছ বুলি তেওঁৰ এটা ইনষ্টাগ্ৰাম আইডিও আছে, য'ত নেকি আপুনি তেওঁক ফ'ল' কৰিব পাৰে আৰু তেওঁ কেক আৰু বিস্কুটবোৰ মাজে মাজে চাইও থাকিব পাৰিব। আশা কৰোঁ আপোনালোকে ট্ৰাই কৰিব। আৰু মোৰ কেক খাই বহুত বেছি ভাল লাগিল। আজিলৈ আহোঁ, বাই।